Hey everyone, আজি আপোনালোকৰ ওচৰলৈ এটা ব্ৰকলি ৰেচিপি লৈ আহিছো। ব্ৰকলি কিছুমানে খাই বেয়া পায় নহয় জানো, কিন্তু মই বনোৱাৰ দৰে এইদৰে বনাই খাই চাবচোন। সিম্পল হয় কিন্তু বিৰাটে টেষ্টি হয়। তেতিয়াহলে একেবাৰে দেৰি নকৰি ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰো। এই ৰেচিপিটো বনাবলৈ মই প্ৰথমে লৈছো ব্ৰকলি আৰু ব্ৰকলিখিনি মই ভালদৰে ধুই এতিয়া অলপমান নিমখ দি পেলাই বইল কৰি লৈছো। Next লৈছো মই এটা মিডিয়াম সাইজৰ আলু আৰু আলুটো মই অলপমান বইল কৰি লৈছো। Next লৈছো এটা বিলাহী। Next লৈছো অলপমান ধনিয়া, এটা পিয়াজ, লগতে অলপমান তেজপাত। Next লৈছো কেইডালমান বিন, লগতে লৈছো থেথালি লোৱা আদা নহৰু আৰু এয়া হৈছে মোৰ আজি মছলা। এতিয়া ব্ৰকলি আৰু আলুৰ বাদ দি মই গোটেইখিনি বস্তু ভালদৰে এতিয়া কাটি লম। এতিয়া মই প্ৰথমে কেৰাহীখন অলপ গৰম হ'ব দিলো আৰু নেক্সট মই ইয়াতে এড কৰিলো প্ৰায় 3 পৰা 4 চামুচ মান মিঠাতেল আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত নেক্সট মই ইয়াতে এড কৰিলো তেজপাত। নেক্সট মই এড কৰিলো ইয়াতে কাটি লোৱা পিয়াজ। এতিয়া পিয়াজখিনি ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি থাকিম। আৰু নেক্সট মই ইয়াতে এড কৰিলো আদা নহৰু। এতিয়া আদা নহৰু আৰু পিয়াজখিনি মই খুব ভালদৰে এতিয়া মিহলাই লম। এতিয়া পিয়াজ আৰু আদা নহৰু খুব ভালদৰে মিহলি হৈ গ'ল। নেক্সট মই ইয়াতে এড কৰিলো হালধি পাউডাৰ। নেক্সট এড কৰিলো ইয়াতে জিৰা পাউডাৰ। নেক্সট এড কৰিলো ৰেড চিলি পাউডাৰ আৰু লাষ্ট মই ইয়াতে এড কৰিলো কিচেন কিং মছলা। এতিয়া মছলা আৰু পিয়াজৰ লগত মই খুব ভালদৰে এটা মিক্স কৰিম। এতিয়া মছলাখিনি ভালদৰে ভজা হোৱাৰ পাছত নেক্সট মই ইয়াতে এড কৰিম ব্ৰকলি। নেক্সট এড কৰিলো ইয়াতে বিনছ। নেক্সট এড কৰিলো ইয়াতে কাটি লোৱা আলু আৰু লগতে এতিয়া মই ইয়াতে এড কৰিলো সোৱাদ অনুসৰি নিমখ। আৰু নেক্সট মই ইয়াতে এড কৰিছো চিলি ফ্লেক্স। আপোনালোকৰ যদি চিলি ফ্লেক্স নাই আপোনালোকে কেঁচা জলকীয়াও ইউজ কৰিব পাৰে। আৰু এতিয়া মই গোটেইখিনি বস্তু ভালদৰে মিহলাই দিম। এতিয়া ঢাকন দি মই প্ৰায় 5 মিনিট মান সিজিব দিম। এতিয়া প্ৰায় 5 মিনিট মানৰ পিছত মই এতিয়া চেক কৰিবলৈ লৈছো। নেক্সট এতিয়া মই আকৌ 5 মিনিট প্ৰায় সিজিব দিম। এতিয়া মই আকৌ এবাৰ চেক কৰিব লৈছো। এতিয়া প্ৰায় সবজিখিনি হাফ কুকড হৈ গ'ল। নেক্সট মই ইয়াতে এড কৰিম এতিয়া ডাঙৰকৈ কাটি লোৱা বিলাহী। ইয়াতে আপোনালোকে নিজৰ পছন্দ অনুসৰি ভেজিটেবলছ বিলাক এড কৰিব পাৰে। এতিয়া ভালদৰে মিহলাৰ পিছত মই আকৌ এতিয়া 5 মিনিট মান প্ৰায় সিজিব দিম। এতিয়া লাষ্ট মই এবাৰ চেক কৰিব লৈছো। ইয়াতে মোৰ ব্ৰকলিখিনি প্ৰায় ৰেডি হৈ গ'ল। নেক্সট মই ইয়াতে এড কৰিম কাটি লোৱা ধনিয়া। ইয়াতে মই ধনিয়া অলপ সৰহকৈ ইউজ কৰিছো। আমি ইয়াতে ব্ৰকলি বিলাক একেবাৰে বহুত বেছি সিজিবলৈ নিদো, অলপ হাফ কুক হৈ থাকিলে খাবলৈ বেছি ভাল লাগে। এতিয়া আমাৰ এই ৰেচিপিটো একেবাৰে ৰেডি হৈ গৈছে। চাওকচোন কিমান সুন্দৰ এটা ৰেচিপি হৈছে। একেবাৰে সিম্পল হয় কিন্তু বহুতেই টেষ্টি হয়। আপোনালোকে এই ৰেচিপিটো ৰুটি, নান আৰু ৰাইচৰ লগত খাব পাৰে। বহুত টেষ্টি এটা ৰেচিপি হয় আৰু যিবিলাক মানুহে ব্ৰকলি খাই বেয়া পায় তেখেতলোকে কিন্তু এইদৰে বনাই খাই বিৰাটে ভাল পাব। আপোনালোকে নিশ্চয় মোৰ আজিৰ এই সিম্পল ৰেচিপিটো চাই ভাল পালে। যদিহে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে পোনপ্ৰথমে পাই যাব। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত আকৌ লগ পাম এটা ইণ্টাৰেষ্টিং ৰেচিপি লৈ। আজি আহোঁ, বাই বাই।